নমস্কাৰ পাকিস্তানে আৰম্ভ কৰিবলৈ লৈছে কাশ্মীৰ প্ৰিমিয়াৰ লীগ। কাশ্মীৰ প্ৰিমিয়াৰ লীগক লৈ সাউথ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ হাৰ্চেল গিবছে যিটো মন্তব্য কৰিলে এই মন্তব্যই হাহাকাৰ কৰিছে সমগ্ৰ ভাৰতবৰ্ষক। নমস্কাৰ, মই নৱদৰা আপোনালোক সকলোকে স্বাগতম জনাইছো আইএম ফৰ ইউ আছামিজ ইউটিউব চেনেলটোলৈ। আপোনালোকে যদি এনে ধৰণৰ খবৰবোৰ সকলোতকৈ আগত আৰু সময়মতে পাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। আহক এতিয়া খবৰটো জানি লওঁ। পাকিস্তানে ব্লেম কৰিছে ভাৰতক যে ভাৰতীয় চৰকাৰে বহুতো বিদেশী ক্ৰিকেটাৰক পাকিস্তান প্ৰিমিয়াৰ লীগ বা কাশ্মীৰ প্ৰিমিয়াৰ লীগ খেলাত বাধা দিছে। পাকিস্তানে আৰম্ভ কৰিবলৈ লৈছে KPL কাশ্মীৰ প্ৰিমিয়াৰ লীগ। আচলতে ইয়াৰ নাম হ'ব লাগিছিল পাকিস্তান অকুপাইড কাশ্মীৰ প্ৰিমিয়াৰ লীগ। পাকিস্তান ক্ৰিকেট বোৰ্ডে পাকিস্তান অকুপাইড কাশ্মীৰৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন টিম বনাব আৰু মেচ খেলাব। পাকিস্তান মিডিয়াৰ দ্বাৰা উল্লেখ কৰিছে যে হাৰ্চেল গিবছে কাশ্মীৰ প্ৰিমিয়াৰ লীগ খেলিব বিচাৰে যদিও ভাৰত চৰকাৰে তেওঁক খেলাত বাধা দিছে। হাৰ্চেল গিবছে লগতে কৈছে যে যদি তেওঁ কাশ্মীৰ প্ৰিমিয়াৰ লীগ খেলে তেনে ক্ষেত্ৰত তেখেতৰ ভাৰতলৈ অহা বন্ধ হৈ পৰিব আৰু ভাৰতত যি IPL বা অন্যান্য ক্ৰিকেট সম্বন্ধীয় যিকোনো মেচ বা যিকোনো মিটিং আদিত তেওঁ কোনো অংশগ্ৰহণ কৰিব নোৱাৰিব। হাৰ্চেল গিবছৰ এই মন্তব্যৰ দ্বাৰা ভাৰতক সম্পূৰ্ণৰূপে ব্লেম কৰা হৈছে। হাৰ্চেল গিবছ ভৱিষ্যতে ভাৰতত সোমাবলৈ বেন হোৱাৰ পৰা বাচিবৰ বাবে তেওঁ এই খেল নেখেলো বুলি উল্লেখ কৰিছে। এই সকলোবোৰ উল্লেখ কৰিছে পাকিস্তান মিডিয়াই। হাৰ্চেল গিবছৰ ফালৰ পৰা এই মন্তব্যৰ ওপৰত কোনো পুষ্টি কৰা হোৱা নাই। আশা কৰোঁ আপোনালোকে এই খবৰটো নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। ধন্যবাদ।